দুবছৰমানেই হ'ল চাগে বাগানলৈ নোযোৱা। আচলতে কেতিয়াবা যাবলৈ এলাহো লাগে। অৱশ্যে কামৰ কাৰণে মই প্ৰায় ঘৰত থকা নহয়, সেয়ে বাগানৰ সমস্ত দায়িত্ব দেউতাই লয় আৰু দেউতাই সকলো চোৱা চিতা কৰে। আজি যিহেতু বাগানৰ পাত ছিঙিছে, দেউতা যিহেতু ঘৰত নাই, সেয়ে আজি ভাবিলোঁ মই ফ্ৰী আছিলোঁ, এপাক চাই আহোঁ। আৰু বিশেষকৈ এই সেউজীয়া পৰিৱেশবিলাকৰ মাজত দেখিছে নহয়, ইমান ধুনীয়া এটা পৰিৱেশ, ভাল লাগে যথেষ্ট। ৰাস্তাটো যথেষ্ট বেয়া, সেয়ে গাড়ীখন আধা বাটতে মই ৰখাই যাবলগীয়া হ'ল। দেখিছে নহয় ৰাস্তাৰ দুৰৱস্থা। এই সেউজীয়াৰ মাজে মাজে লগতে এটা সুন্দৰ পুখুৰী পাৰে পাৰে মই বাগানলৈ বুলি আগবাঢ়িলোঁ। সেউজীয়াৰ মাজে মাজে কেৱল নিজান আৰু নিস্তব্ধতা। এনেকুৱা নিজান মুহূৰ্তবোৰত কেতিয়াবা অকলে অকলে সময় অতিবাহিত কৰিবলৈ সঁচাকৈয়ে ভাল লাগে। আৰু এয়া চাওক আমাৰ বাগানখন, চবফালে সেউজীয়া আৰু বিশেষকৈ এটা খুব সুন্দৰ পৰিৱেশৰ মাজত আছে। এই সেউজীয়া এটিকলি দুটি পাত দেখিলেই এনেই মনটো কিবা ভাল লাগি যায়। আৰু এই সেউজীয়াবোৰৰ মাজতে কিছু সময় নিজক বিলীন কৰি দিবলৈ মন যায়। হয়তো সকলোৰে মন যায় এনেকুৱা সেউজীয়াৰ মাজত, জীৱনৰ ব্যস্ততাৰ মাজত কিছু ক্ষণ, কিছু পল এনেদৰে অতিবাহিত কৰিবলৈ হয়তো সকলোৰে মন যায়। আৰু ময়ো আজি সুবিধাটো পাই সেই সুবিধাৰ সৎব্যৱহাৰ কৰিলোঁ। এনেকুৱা লাগিছিলে সেই মুকলি পৰিৱেশত নিজকে যেন বিলীন কৰি দিম। যিহেতু ব্যস্ততাৰ পৰা কিছু সময় ফালৰি কাটি এই মুকলি পৰিৱেশত নিজকে এপলক এৰি দিবলৈ সুযোগ পাইছোঁ। সেউজীয়া সেউজীয়া চৌপাশে সেউজীয়া, আৰু এই সেউজীয়াৰ মাজত কেৱল মাথো মই এপলক নীৰৱতাৰ সৈতে। কিন্তু হঠাতে বাগানৰ মাজত ঘূৰি ফুৰোঁতে চকুত পৰিলে এবিধ বিশেষ প্ৰজাতিৰ গছ। আমাৰ এইফালে নীলাজী বন বুলি কয়। চাওকচোন হাতেৰে চুই দিলে কেনেদৰে জয় পৰি যায়। ঠাই বিশেষে ইয়াৰ নিশ্চয় নাম বেলেগ হ'ব পাৰে। এনেই মন গ'ল আজি হঠাতে ভিডিঅ' এটা বনাবলৈ। যিসকলে ভিডিঅ'টো ইমান সময়লৈকে চালে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ।